নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এজন মেধাৱী ছাত্ৰ লগ কৰিবৰ কাৰণে গৈ আছোঁ। সেই ছাত্ৰজনৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া। তেখেতৰ বাপেকে মঙলদৈ টাউনত হাজিৰা কৰি এটা সৰুকৈ ৰুম লৈ ল'ৰাজনক পঢ়াই আছে। বাপেকে মাটিতে থাকে আৰু পুতেকে সৰুকৈ এখন বিচনা সাজি তাতে থাকে। তেনেকৈয়ে সেই ল'ৰাজনে এটা সৰু ৰুমত তেওঁৰ পঢ়াৰ অধ্যায় আৰম্ভ কৰিছে আৰু তেখেতৰ বহুতো প্ৰতিভাৱান কিছুমান বস্তু সাজি উলিয়াইছে, যেনেকৈ চোৰ ধৰা মেচিন, যেনেকৈ চেনিটাইজাৰ মেচিন, এনেকৈ সাজি উলিয়াইছে। সেই বস্তুখিনি আপোনালোকক দেখুৱাম বুলি আজি মই আহিছোঁ মঙলদৈলৈ। গতিকে ব'লক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি এটা অলপ ব্যক্তিক্ৰমী ধৰণৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। মই এজন খুব মেধাৱী ছাত্ৰ এজনক লগ পালোঁ হঠাতে। মোৰো কিছুমান বস্তু দেখি সঁচাকৈ ভাল লাগে। সেই বস্তুখিনি এই ভিডিঅ'ৰ দ্বাৰাই আপোনালোককো যদি মই দেখুৱাব পাৰোঁ সঁচাকৈ ভাল লাগিব আপোনালোকৰো। কিছুমান আজিকালি চোৰ যিবিলাক জাগাত চোৰৰ উপদ্ৰৱ হৈছে, সেই জাগাবিলাকত চোৰ ধৰা মেচিন এটা ওলাইছে, চেনিটাইজাৰ বনায়, এনেকুৱা ধৰণৰ কিছুমান ঘৰুৱা সামগ্ৰীৰে কিছুমান বস্তু বনায় এখেতে। সেই বস্তুখিনি কেনেকৈনো বনায়, কিনো কৰে, সেইখিনি বস্তুৰ বিষয়ে অলপ জানিবৰ কাৰণে মই এই ছাত্ৰজনৰ ওচৰলৈকে আহিলোঁ। এতিয়া নমস্কাৰ ভাইটি। নমস্কাৰ। এতিয়া তোমাৰ প্ৰথমতে নামটো কোৱাচোন তুমি। নমস্কাৰ, পোনপ্ৰথমে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সুবিধা দিয়াৰ বাবে। ধন্যবাদ। আৰু মোৰ নামটো হৈছে অবিনাশ ডেকা। মই এতিয়া ক্লাছ 12ত পঢ়ি আছোঁ। আচ্ছা, ক্লাছ 12ত পঢ়ি আছা তুমি। এতিয়া তুমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত কিমান পজিশ্যনত পাছ কৰিছিলা তুমি? মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত 84% লৈ পাছ কৰি আহিছোঁ। বঢ়িয়া। আৰু এডভান্স মেথমেটিক্সত মই 100 out of 100 পাবলৈ সক্ষম হৈছিলোঁ। একদম ধুনীয়া। তেওঁ বহুত কষ্টকৰ ঘৰৰ পৰা এইখিনি মাৰ্ক লৈ পাছ কৰিছে। তেওঁৰ আৰ্থিক অৱস্থা খুবেই দুৰ্বল, সেয়েহে তেওঁ আগুৱাই যাওক। মোৰো এটা আশা আপোনালোকৰ যাতে তেওঁক আগুৱাই নিয়াত সহায় কৰে। গতিকে আৰু কোৱাচোন তুমি। পোনপ্ৰথমে এতিয়া ক'বলৈ গ'লে মই বিভিন্ন ধৰণৰ পেলনীয়া সামগ্ৰীৰে কম খৰচতে কিছুমান বস্তু সাজি উলিয়াইছোঁ। আৰু সৰুৰে পৰা মই বিভিন্ন ধৰণৰ বস্তুবিলাক সাজি উলিয়াইছোঁ। আৰু কিছুমান আমি আৰ্থিকভাৱে অসুবিধা হোৱা হেতুকে যিহেতু কিনিব নোৱাৰোঁ, সেয়েহে মই ভাবিছোঁ পেলনীয়া সামগ্ৰীৰে বস্তুবিলাক যদি বনাব পাৰোঁ, আমি যদি পেলনীয়া সামগ্ৰীৰে বস্তু বনাই আগবাঢ়ি যাব পাৰোঁ, তেন্তে বহুতখিনি লাভজনক হ'ব। নিশ্চয় নিশ্চয়। সেয়েহে মই সৰুতে বিভিন্ন ধৰণৰ বস্তু বনাইছিলোঁ, কিন্তু তেতিয়া যিহেতু মই ইমান জনা নাছিলোঁ, তেতিয়া বহুতখিনি আগবাঢ়িব পৰা নাছিলোঁ। কিন্তু এতিয়া যথেষ্টখিনি পেলনীয়া সামগ্ৰীৰে আৰু অলপ কিছু জনা হোৱাৰ পাছত মই বিভিন্ন ধৰণৰ বস্তুসমূহ বনাই উলিয়াইছোঁ। আৰু মোৰ কম দিনতে সাজি উলিওৱা বস্তু দুটা হৈছে পেলনীয়া সামগ্ৰীৰে অতি কম খৰচত সাজি উলিওৱা অট'মেটিক চেনিটাইজাৰ মেচিন, যাৰ সহায়ত কম সময়তে বহু ব্যক্তিয়ে চেনিটাইজাৰ গ্ৰহণ কৰিব পাৰে। আৰু আন এটা হৈছে অট'মেটিক চোৰ ধৰা মেচিন। আৰু চোৰ ধৰা মেচিন। হয়। হয়, চোৰৰ যিহে উপদ্ৰৱ, এনেকুৱা বস্তু যদি পাওঁ সুলভ মূল্যত, তেতিয়াহ'লেতো সকলোৱে ল'ব। এই ল'ৰাজনো আৰ্থিকভাৱে এটা সকাহ পাব। ঠিক আছে, কোৱা। আৰু অট'মেটিক চোৰ ধৰা মেচিনটো ক'বলৈ গ'লে মই সকলোবোৰ পেলনীয়া সামগ্ৰীৰে বনাই উলিয়াইছোঁ। আৰু এইটো যিহেতু এতিয়া কনফাৰ্ম মডেল নহয়, মই এটা জাষ্ট ডেমো বুলি ক'ব লাগিব, এইটো বনাই উলিয়াইছোঁ। আৰু মই ইয়াত ছাকচেছ হোৱা বুলি ক'ব লাগিব এই বস্তুটো বনাই উলিওৱা। আচ্ছা। তুমি যে এই মেচিনবিলাক যে বনাইছা, তুমি ক'ৰবাত প্ৰদৰ্শনীমূলক প্ৰতিযোগিতাত ক'ৰবাত অংশগ্ৰহণ কৰিছানে? ক'ৰবাত এৱাৰ্ড পাইছানে তুমি? প্ৰথমতে মই ক্লাছ 8 মানত থাকোঁতে মই এটা মডেল বনাইছিলোঁ বানপীড়িত অঞ্চলৰ বাবে উপঙা ঘৰ। আৰু উপঙা ঘৰ হয়, উপঙি থাকিব পাৰে। বানপানী অহাৰ লগে লগে ওপৰলৈ উঠি যায়, আৰু গাঁওখনৰ মানুহবিলাকে বানপানী অহাৰ কিছু মুহূৰ্তত খবৰটো পায় আৰু সকলোৱে সজাগ হ'ব পাৰে। তেনেকুৱা এটা মডেল বনাইছিলোঁ। আৰু আমাৰ ডিষ্ট্ৰিক্ট ভিত্তিত মই প্ৰথম পজিশ্যন পাইছিলোঁ। আৰু তাৰ পাছতে মই এটা নেশ্যনেল চিলড্ৰেন ছায়েন্স কংগ্ৰেছ নামৰ এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। আমাৰ যিহেতু আমাৰ ৰাস্তাৰ বা বিভিন্ন ধৰণৰ চহৰ নগৰবিলাকৰ লাইটবিলাক ৰাতি বহু সময়লৈকে জ্বলি থাকে, কিন্তু মই
তেনেকুৱাকৈ মানে মই এনাৰ্জিখিনি মানে বচোৱাৰ বাবে এটা মডেল বনাইছিলোঁ মানে অট'মেটিকলি লাইট অফ হৈ যায়। হয়, মানে মানুহ নাথাকিলে বন্ধ হৈ থাকিব আৰু মানুহ যদি এজনো তাত থাকে লাইটকেইটা জ্বলি থাকিব, বঢ়িয়া। তেনেকুৱা এটা মডেল বনাইছিলোঁ। আৰু তাৰ পাছতে মই চেনিটাইজাৰ মেচিনটো বনাইছিলোঁ। এই চেনিটাইজাৰ মেচিনটোৰ বাবে মই মানে SCRT-য়ে মানে অনুষ্ঠিত কৰা অসম ভিত্তিত মানে প্ৰতিযোগিতাখনত মই ৪ৰ্থ স্থান পাবলৈ সক্ষম হৈছিলোঁ। ৪ৰ্থ স্থান, অসমৰ ভিতৰত ৪ৰ্থ স্থান পাবলৈ সক্ষম হৈছে। বঢ়িয়া বঢ়িয়া। তাৰপাছত আৰু এই মই মডেলটো নেশ্যনেল মানে ৰাষ্ট্ৰীয় বাল বৈজ্ঞানিক প্ৰদৰ্শনী বুলি এখন মানে আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত প্ৰদৰ্শনী এখন হৈছিলে আৰু সেইখনতো মই এই মডেলটো মানে প্ৰদৰ্শন কৰিবলৈ সুযোগ পাইছিলোঁ। বঢ়িয়া। এতিয়া তোমাৰ বিষয়ে সেই যন্ত্ৰখিনিৰ বিষয়ে জ্ঞাত হ'লো বাৰু, জানিলোঁ, কিন্তু যন্ত্ৰখিনি তুমি প্ৰেক্টিকেলি কেনেকুৱাকৈ কৰে সেই বস্তুখিনি তুমি অকণমান দৰ্শকসকলক দেখুৱাই দিয়া আৰু লগতে মোকো দেখুৱাই দিয়া। হয়, এতিয়া মানে মই দেখুৱাব পৰা অৱস্থাত অট'মেটিক চুৰ ধৰা মেচিনটো আৰু পেলনীয়া সামগ্ৰী সাজি উলিওৱা চেনিটাইজাৰ মেচিনটোৱে আছে। যিহেতু মই আৰ্থিকভাৱে ইমান এটা মানে সক্ষম নহয়, সেয়েহে এটা বস্তু বনাব লাগিলে আগত বনোৱা বস্তুটো ভাঙিব লাগে। তেনেকৈ মই এতিয়া মোৰ মানে সঁজুলিবিলাকৰ অভাৱৰ কাৰণে হয় মানে কিনি আনিব লগা হয়, আৰ্থিকভাৱে যিটো দুৰ্বল, টকা পইচাৰো বহুত লাগে। আচ্ছা ঠিক আছে, যিখিনি তোমাৰ হাতত আছে, যিখিনি আছে সেইখিনিকে তুমি অকণমান আমাৰ দৰ্শকসকলক দেখুৱাই দিয়া। গতিকে দৰ্শকসকল, এই ল'ৰাটোৱে এই পেলনীয়া বস্তুৰে কেনেকৈনো চেনিটাইজাৰ বনাইছে, কেনেকৈনো চুৰ ধৰা মেচিন বনাইছে, তেখেতে আমাক প্ৰেক্টিকেলি বস্তুখিনি দেখুৱাব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এইটো হৈছে পেলনীয়া সামগ্ৰী সাজি উলিওৱা চেনিটাইজাৰ। পেলনীয়া সামগ্ৰী কি কি আছে ইয়াত? হয়, ইয়াতে এইটো মানে যিহেতু মই ঘৰত মানে দেখুৱাবৰ বাবে থৈছোঁ, সেইটো কাৰণে অলপ মজবুত কৰি আৰু ৰং মাৰি লৈছোঁ। ইয়াত কি কি আছে? এইটো পেলনীয়া ইয়াৰ প্লাইবোৰ্ড আছে। প্লাইবোৰ্ড মানে সৰু পাতলটো? হয়, একেবাৰে পাতলটো। আৰু আমাৰ কিছুমান পেলনীয়া চাৰ্জাৰ, মোবাইলৰ চাৰ্জাৰ আৰু চেন্সৰ, আৰু ভিতৰত আছে কিছুমান চকলেটৰ মানে বটল আৰু পাইপ, চেলাইনৰ পাইপ, কিবাকিবি এনেকুৱাকৈ মটৰ আছে, বিভিন্ন ধৰণৰ আমাৰ বৈদ্যুতিক সা সঁজুলিসমূহ। মটৰ মানে মটৰটো কিমান ডাঙৰ সৰু? একেবাৰে সৰু মটৰ, এই আগতে DVD বিলাকত ইউজ কৰা মটৰ। DVD বিলাকত ইউজ কৰা মটৰ মানে সৰু মটৰ? হয়, একেবাৰে সৰু মটৰটোত মই ইয়াতে মানে কামত লগাই মানে ডাঙৰ মটৰটো পাৰি নেকি? হয়, ডাঙৰ মটৰে পাৰি, কিন্তু মই বস্তুটো একেবাৰে কম খৰচত উলিয়াইছোঁ। পোনপ্ৰথমে যিটো মডেল বনাইছিলোঁ সেইটো মাত্ৰ মই 60 টকাত সাজি উলিয়াইছিলোঁ। 60 টকা এটা চেনিটাইজাৰ মেচিন সাজি উলিয়াইছিলে? হয়, বঢ়িয়া। কিন্তু এইটো মানে অলপ মানে দেখুৱাবৰ বাবে মই অলপ ভালকৈ সাজিছোঁ। আচ্ছা, বাৰু দেখুৱাই দিয়াচোন তুমি। এতিয়া মানে ইয়াতে লৈ আহা, তোমাৰ ইয়াতে সুবিধা হ'ব। ইয়ালৈকে আহিবনে? কাৰেণ্টটো দিব লাগে, মানে কাৰেণ্টটো দিব লাগে। ইয়াতে দেখুৱাচোন। আহিছে কাৰেণ্ট আহিছে বাৰু, লগ পাব জানো? দেখুওৱা। এইটোৰ সহায়ত মানে আমি অতি কম সময়ত বহু লোকে চেনিটাইজাৰ গ্ৰহণ কৰিব পাৰোঁ, কোনো ধৰণৰ সংস্পৰ্শত নোহোৱাকৈ। আৰু ইয়াতে মানে যেতিয়া হাতখন দিয়া মানে চেনিটাইজাৰটো আমি ইয়াতে ভৰাব লাগিব। এইটো বটলৰ সোপা। হয়, এইটোৰে চেনিটাইজাৰটো মানে ইয়াত চেনিটাইজাৰটো দিব লাগিব। তাৰপাছত আমি ইয়াতে কোনো ধৰণৰ মানে বটন মানে দবাব নালাগে। ইয়াতে যেতিয়া হাত দিয়া যায় অট'মেটিক মানে চেনিটাইজাৰখিনি পৰে আৰু হাতখন উলিয়াই আনিলে অট'মেটিক বন্ধ হৈ যায়। অট'মেটিকলি বন্ধ হৈ যায়, ইয়াত কোনো তাৰমানে চুইচ নাই, একো নাই, ডাইৰেক্টলি বন্ধ হৈ যায়। আচ্ছা, মই দি চাওঁ হাতখন নেকি? হয় ৰাইজ, এই চাওক, সঁচাকৈ চেনিটাইজাৰ ওলাই আহিছে। হাতখন দিয়াৰ লগে লগে চেনিটাইজাৰ ওলাই আহে আৰু অট'মেটিকলি এইটো বস্তু বন্ধ হৈ যায়। এতিয়া চাওক কিমান সুবিধা, কোনো মানে অপব্যয় নহয়, চেনিটাইজাৰখিনি পৰি নাযায় বা একো অপব্যয় নহয়। গতিকে এতিয়া এই ভাইটিয়ে এই বস্তুখিনি আমাৰ সুবিধাৰ কাৰণে বনাইছে, তেখেতৰ চিন্তা চৰ্চাৰে। আচ্ছা, ইয়াতে আমি যে এনেকৈ ভৰালোঁ, এনেকৈ ওলালোঁ, ইয়াত কিবা কেলকুলেশ্যন আছে যে কিমানজনে এই চেনিটাইজাৰটো ইউজ কৰিলে? হয়, মানে এইটো প্ৰথমতে যিটো মই মডেল বনাইছিলোঁ সেইটোত কোনো ধৰণৰ কেলকুলেশ্যন বা কিবা কিবি বেলেগ ধৰণৰ ছিষ্টেম নাছিলে, সৰল যন্ত্ৰ আছিলে এইটো।
আৰু পিছত যেতিয়া মই ভাবিলোঁ যেতিয়া মানুহবিলাকে গ্ৰহণ কৰিলে আৰু তেতিয়া মই পিছত মানে ভাবিলোঁ যে কিমানজন ব্যক্তিয়ে যদি লৈছে সেইটো যদি আমি গণনা কৰিব পাৰোঁ তেতিয়া বহুতখিনি মানে আমাৰ সুবিধা হৈ পৰিব আৰু আমাৰ যিটো গাঁৱলীয়া অঞ্চলত সভা সমিতি এখন হ'লে আমি তেতিয়া মানে মানুহৰ মোটামুটি হিচাপ এটা উলিয়াব পাৰোঁ। মানে কৰোণা টাইমততো বহুতখিনি ইউজ হৈছে, এতিয়াতো হ'লেতো বহুতেই ভাল আছে। সেই সময়ত যথেষ্ট ইউজ হৈছে, বিভিন্ন ধৰণৰ পূজা সমিতিসমূহত এইটো ব্যৱহাৰ কৰা হৈছে। আচ্ছা। আৰু সেই সময়ত মই মানে মানুহবোৰ হিচাপ কৰিবৰ বাবে এইটো আমাৰ ঘৰত মানে যি ব্যৱহাৰ কৰোঁ কেলকুলেটৰ, সেই কেলকুলেটৰটোৰ পৰাই ঘৰত ব্যৱহাৰ কৰা কেলকুলেটৰ হয়, সেইটোৰ পৰাই মই এইটো সাজি উলিয়াইছোঁ। আৰু এইটো ইয়াতে সংযোগ কৰিলে মানে কিমানজন ব্যক্তিয়ে ইয়াত মেচিনটো ইয়াতে আছে মানে হয়, সম্পূৰ্ণ মানে যন্ত্ৰ পাতিখিনি ভিতৰতে আছে আৰু এইটো কেলকুলেটৰে মানে গোটেইখিনি হিচাপ কৰিব পাৰে। আচ্ছা। আৰু এইটো ইয়াত লগাই দিব লাগিব। হয়। ইয়াত কিবা পইণ্ট চইণ্ট মাৰিব লাগে। হয়, এতিয়া মানে তাত যদি আমি চেনিটাইজাৰ গ্ৰহণ কৰোঁ ইয়াতে দেখুৱাই দিয়াচোন লাইটৰ পোহৰত। আচ্ছা, মই হাতখন সোমাই দিম, ইয়াত কেলকুলেটৰ হৈ যাব। হয় ৰাইজ, এতিয়া চাওক, এই 2 আছিলে 3 হ'ল। তুমি ভৰাই দিয়াছো এবাৰ। এয়া 3 আছিলে 4 হ'ল। গতিকে এইটো কাউণ্ট কৰিবও পৰা যায় কিমানজনে এই মেচিনটো ব্যৱহাৰ কৰি, এনেকৈ চেনিটাইজাৰ ব্যৱহাৰ কৰি কিমানজনেনো ইউজ কৰিলে বস্তুটো ইয়াত কেলকুলেশ্যন হৈ থাকে। গতিকে খুবেই ধুনীয়া এটা যন্ত্ৰ এই ভাইটিজনে উলিয়াইছে। ভাল লাগিছে তোমাৰ এই প্ৰতিভা দেখি। এতিয়া তুমি চুৰ ধৰা মেচিনটোৰ বিষয়ে অকণমান দেখুৱাই দিয়া। চুৰ ধৰা মেচিনটো মোৰ একেবাৰে সৰল আচলতে, কিন্তু সেইটো সম্পূৰ্ণ পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছোঁ। মেচিনটোৰ বিষয়ে কিছু জ্ঞাত হ'লোঁ, জানিলোঁ। এতিয়া আমি চোৰ ধৰা মেচিনটোনো কেনেকৈ বনাইছে, প্ৰস্তুত কৰিছে তেখেতে এই পেলনীয়া সামগ্ৰীৰে সকলোখিনি দেখুৱাব। তুমি এতিয়া দেখুৱাই দিবা। এইটো হৈছে চোৰ থিপ ডিটেক্টৰ মেচিন বুলি মই মানে নাম থিপ ডিটেক্টৰ। হয়, মানে আজিকালি বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি ওলাইছে। এই যন্ত্ৰটোৰ নাম হ'ল থিপ ডিটেক্টৰ। বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি ওলাইছে, ইয়াতকৈ বহুত উন্নত। কিন্তু তাত আমি দেখিছোঁ যে চোৰ যোৱাৰ পাছতহে আমি বা CC কেমেৰা কিবা কিবি এইবিলাকত আমি চোৰ যোৱাৰ পাছতহে চাব পাৰোঁ। কিন্তু আৰু এলাৰ্ম ওলাইছে চোৰ অহাৰ লগে লগে বজে। কিন্তু ঠিক তেনেকুৱা কনচেপ্ট ব্যৱহাৰ কৰিয়ে মই এইটো বনাইছোঁ। কিন্তু এলাৰ্ম বজিলে গৃহস্থৰ আগতে চোৰ সাৰে থাকে, সেয়েহে এলাৰ্মটো বজালে চোৰ পলাই যাব। আৰু তেতিয়া মই ভাবিলোঁ যদি গৃহস্থই গোপনে গম পায় মানে চোৰ অহা কথাটো, আৰু বা ঘৰত নাথাকিলেও যদি গৃহস্থই জানিব পাৰে ঘৰত কোনোবা অচিনাকি ব্যক্তি ৰাতি প্ৰৱেশ কৰিছে বুলি, আৰু ঠিক তেনেকৈ ভাবি মই এইটো বনাই উলিয়াইছোঁ। এইটোৰ সহায়ত আমি মানে যদি ঘৰৰ পদূলিৰ সন্মুখত সংস্থাপন কৰোঁ, আমি মানে নিশ্চিন্তভাৱে থাকিব পাৰোঁ আৰু সেইদিনা আমি ঘৰত নাথাকিলেও হয়। আৰু যদি অচিনাকি ব্যক্তি ঘৰত সোমায় তেতিয়া অট'মেটিক গৃহস্থৰ মোবাইলটোলৈ মানে এটা ফোন কল গুচি যায়। আৰু সেইটো সহায়ত আমি মানে ইয়াত চিম কিবা লগোৱা থাকিব, মানে ঘৰত অট'মেটিক ফোনটো গুচি যাব, গৃহস্থৰ মোবাইললৈ গুচি যাব। আচ্ছা, তেতিয়া গম পাব যে ঘৰত চোৰ হৈছে, হয়, কোনোবা অচিনাকি ব্যক্তি প্ৰৱেশ কৰিছে। আচ্ছা, বঢ়িয়া। আৰু এইটো মানে যিখিনি মেকানিজিম হয় সেইখিনি ইয়াতে আছে। খুব সৰল বুলি ক'ব লাগিব। ইয়াতে মই প্ৰায় সকলোবিলাক পেলনীয়া সামগ্ৰী, এইটো হৈছে মোবাইলৰ বক্স আৰু এইটো হৈছে পেলনীয়া মোবাইল ফোন। আৰু এইটো কাৰ্যক্ষম মানে এতিয়া অলপ কিছু মানে হেৰি হৈ আছে, মানে অসুবিধাৰ বাবে মই এতিয়া কাৰ্যক্ষম কৰিব নোৱাৰোঁ। আৰু এইটো এটা মটৰ, এইটো আমি আগৰ বিভিন্ন ধৰণৰ DVD প্লেয়াৰৰ পৰা লৈছোঁ। আৰু এয়া বেটাৰী, আৰু বৰ বিশেষ বস্তু নাই। ইয়াতে চেঞ্চৰৰ এখন বৰ্তনী আছে যাৰ নাম হৈছে LDR চেঞ্চৰ আৰু লাইট ডিপেণ্ডেণ্ট ৰেজিষ্টৰ। এইটো মানে অতি কম খৰচ, আৰু আজিকালি বজাৰত বিভিন্ন ধৰণৰ চেঞ্চৰ পোৱা যায়, বহুত মানে খৰচী হয়। আৰু কিন্তু এইটো চেঞ্চৰৰ দাম মাত্ৰ 30 টকা। মাত্ৰ 30 টকা। হয়, সেইটো কাৰণে মই এইটো ব্যৱহাৰ কৰিছোঁ। যিহেতু আমি 30 টকাৰে ব্যৱহাৰ কৰা চেঞ্চৰটোৰেও সেইখিনিয়ে কাম কৰে, সেয়েহে আমি বেছি খৰচ কৰি চেঞ্চৰ কিনাৰ প্ৰয়োজন নাই। সেয়েহে মই দেখুৱাবলৈ ওলাইছোঁ যে অতি কম খৰচতো যে এইবিলাক ইমান ডাঙৰ ডাঙৰ বস্তু মানে বনাব পাৰি। আৰু এইটো ৰিচাৰ্জেবল হয়, মানে চাৰ্জ কৰি ব্যৱহাৰ কৰিব পাৰি। আৰু এইটোৰ মানে আৰু আপগ্ৰেডৰ প্ৰয়োজন আছে যথেষ্ট, কিন্তু মই যিহেতু এতিয়া ক্লাছ 12ত আৰু সেয়েহে আগবাঢ়িব পৰা নাই। আৰু মানে কিছুমান বস্তু কিনিবৰ কাৰণেও ধৰ অৰ্থৰ অভাৱ নহয় জানো? হয়। আৰু দৰ্শকসকল, এতিয়া এখেতৰ এই পেলনীয়া বস্তুৰে চেনিটাইজাৰ বনাইছে, চোৰ ধৰা মেচিন বনাইছে, আৰু কিছুমান লাইট অট'মেটিকলি অফ হৈ যায় তেনেকুৱা বনাইছে। কিন্তু এখেতৰ আৰ্থিক অৱস্থা দুৰ্বল কাৰণে কিছুমান ক্ষেত্ৰত হয়তো আগুৱাই যোৱাত অলপ বাধকতা দেখা দিছে।
এই ল'ৰাজন আৰু ভৱিষ্যত এনেকুৱাকৈ আকৌ যাতে আগুৱাই যাব পাৰে আৰু যাতে আগুৱাই যাব পাৰে আপোনালোকে এই ল'ৰাজনক ছাপোৰ্ট কৰক আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক ল'ৰাজন যাতে লক্ষ্যত উপনীত হ'ব পাৰে। তোমাৰ ভৱিষ্যত পৰিকল্পনাটো আকৌ এবাৰ ৰাইজৰ আগত কৈ দিয়া। ভৱিষ্যত পৰিকল্পনা বুলি ক'লে মই কৈছোঁৱে ইয়াৰ আগতে পোনপ্ৰথমে এগৰাকী শ্ৰেষ্ঠ নাগৰিক হোৱাৰ ইচ্ছা আছে আৰু তাৰ পাছতে মোৰ এগৰাকী অভিযন্তা হোৱাৰ ইচ্ছা আছে। এই যাতে সপোনটো সঁচাকৈ দিঠকত পৰিণত হয় আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, সকলোৱে এই ল'ৰাজনক অলপ উৎসাহ দিয়ক। মোৰো এই ভিডিঅ'টো বনোৱাৰ পূৰ্ণ প্ৰয়াস আছিলে এখেতক লগ কৰাৰ কাৰণে, সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ। গতিকে সৰু শেষত মই এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নিশ্চয় এই ভিডিঅ'টো আপোনালোকে চাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।